নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি জানিম এইটো ভিডিঅ'ৰ জৰিয়তে সপোনত কি চাৰিটা বস্তু দেখিলে অতি সোনকালে ধনী হোৱাৰ সপোন পূৰণ হয়। বন্ধু-বান্ধৱীসকল, সপোন শাস্ত্ৰ অনুসৰি সপোনত যদি এই চাৰিটা বস্তু দেখা পায় তেনেহ'লে আপোনাৰ ধনী হোৱাৰ সপোন অতি সোনকালে পূৰণ হ'ব। বন্ধু-বান্ধৱীসকল, সপোনত দেখা প্ৰত্যেক বস্তুৰে বেলেগ বেলেগ মাহাত্ম্য আছে। সপোন শাস্ত্ৰ অনুসৰি প্ৰত্যেক সপোনৰে অৰ্থ বেলেগ বেলেগ আৰু লগতে সপোনে ভৱিষ্যত হ'ব লগা ঘটনাৰ বিষয়ে আগতীয়া সংকেত দিয়ে। কিছুমান সপোনে শুভ সংকেত দিয়ে আৰু কিছুমান সপোনে অশুভ সংকেত দিয়ে। ইয়াৰ বাহিৰেও কিছুমান সপোনে ভৱিষ্যত ধন লাভ হোৱাৰ সংকেত দিয়ে। বন্ধু-বান্ধৱীসকল, কি চাৰিটা সপোন দেখিলে ধনী হোৱাৰ সংকেত দিয়ে? সপোনত হাতী দেখা। সপোন শাস্ত্ৰ অনুসৰি সপোনত হাতী দেখা শুভ মনা হয়। সপোনত হাতী দেখা পোৱা এইটো কথাৰ ইংগিত দিয়ে যে আহিবলগীয়া সময়ত অনেক ধন লাভ হ'ব। সপোনত মৌ-মাখি দেখা। সপোনত মৌ-মাখি দেখাও শুভ সংকেত মনা হয় আৰু যদি সপোনত মৌচাক দেখা পায় তেতিয়াহ'লে ইয়াৰ অৰ্থ এইটো যে অতি সোনকালে অনেক লাভ পাব। সপোনত পদুম ফুল দেখা। সপোনত পদুম ফুল দেখাও শুভ সংকেত মনা হয়। পদুম ফুল ধনৰ দেৱী মা লক্ষ্মীৰ অতি প্ৰিয় হয়। এই কাৰণে সপোনত পদুম ফুল দেখা পালে অকস্মাৎ ধন লাভ হোৱাৰ সংকেত মনা হয়। সপোনত ভাটৌ দেখা। সপোন শাস্ত্ৰ অনুসৰি সপোনত ভাটৌ দেখা বহুত শুভ হয়। যদি সপোনত ভাটৌ দেখা পায় তেনেহ'লে ইয়াৰ অৰ্থ এইটো যে অতি সোনকালে ধন লাভ হ'বৰ হৈছে। লগতে ধনৰ লগত জড়িত কোনো ডাঙৰ পৰিকল্পনা সফল হ'বৰ হৈছে।